আপুনি প্ৰেগনেন্ট আৰু আপোনাৰ ভৰি বেছিকে ফুলিছে নেকি? প্ৰেগনেন্সিৰ সময়ত ভৰি ফুলাটো কিমান চিন্তাৰ কাৰণ? নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ। আজি এটা অতি সাধাৰণ যেন লগা এটা সমস্যাৰ বিষয়ে আলোচনা কৰিব লৈছো। সেইটো হৈছে প্ৰেগনেন্সিৰ সময়ত ভৰি ফুলাটো। বেছিকৈ ভৰি ফুলিলে মহিলাগৰাকী অলপ চিন্তা কৰে, গতিকে আমি আজি কেইটামান সৰু সৰু কথা, দৰকাৰী কথা জনাবৰ কাৰণে ইয়াত ভিডিঅ'টো বনাইছো। সাধাৰণতে ভৰি ফুলাটো সেকেন্ড ট্ৰাইমেষ্টাৰ অৰ্থাৎ প্ৰেগনেন্সি 6 মাহৰ পৰা আৰম্ভ হয়, কিন্তু কেতিয়াবা তাৰ আগৰ পৰা আৰম্ভ হ'ব পাৰে আৰু প্ৰতি 4 গৰাকী প্ৰেগনেন্ট মহিলাৰ ভিতৰতে 3 গৰাকীৰে ভৰি ফুলিব পাৰে। ভৰি ফুলাটো এটা স্বাভাৱিক বুলি ধৰা হয়। যদি বেছিকৈ ভৰি নুফুলে তেতিয়া ইয়াক স্বাভাৱিক বুলি ধৰা হয়। যদি মহিলাগৰাকীৰ অতিৰিক্ত ওজন বাঢ়িছে, অৰ্থাৎ অতি সোনকালে অলপ কম সময়ৰ ভিতৰত তেখেতে বহুত ওজন আয়ত্ত কৰিছে, তেতিয়া ভৰি ফুলাটো বেছি হ'ব পাৰে। যদি মহিলাগৰাকীয়ে টুইন প্ৰেগনেন্সি বা যমজ সন্তান কেৰি কৰি আছে, তেতিয়াও তেখেতৰ ভৰি ফুলাটো বেছি হ'ব পাৰে। আৰু প্ৰেগনেন্সিৰ সময়ত মহিলাগৰাকীৰ গাত ব্লাড ভলিউম আৰু ৱাটাৰ কণ্টেণ্ট বহুত বাঢ়ি যায়, কাৰণ মাতৃগৰাকীয়ে শিশুটিক সমস্ত নিউট্ৰিশ্যন যোগান ধৰিব লাগে। সেই কাৰণেও ভৰি ফুলিব পাৰে। আৰু কিছুমান ডাঙৰ শিৰা উপশিৰা আমাৰ দেহৰ ভিতৰত, যেনে ইনফিৰিয়ৰ ভেনা কাভা, সেই ভেনা কাভাটোৰ ওপৰত যেতিয়া বৰ্ধিত জৰায়ুটোৰ হেঁচা পৰে বা প্ৰেছাৰ পৰে, তেতিয়াও ভৰি ফুলে। এতিয়া ভৰি ফুলাটো এটা স্বাভাৱিক বুলি ধৰা হয়, কিন্তু কেতিয়া ভৰি বেছিকে ফুলিলে সাৱধান হ'ব লাগিব। যদি মহিলাগৰাকীৰ এটা সপ্তাহৰ ভিতৰতে 2 কেজিৰ বেছি ওজন বাঢ়িছে আৰু যদি তেখেতৰ ভৰি ফুলাৰ লগতে মুখমণ্ডলো বেছিকৈ ফুলি উঠিছে, আৰু যদি তেখেতে ৰাতি ভালকৈ শোৱাৰ পিছতো ৰাতিপুৱা তেখেতৰ ভৰি ফুলা আৰু মুখ ফুলাটো কমি যোৱা নাই, তেতিয়া সাৱধান হ'ব লাগিব। আৰু কেতিয়াবা এই ভৰি ফুলাটো প্ৰি এক্লাম্পচিয়া নামৰ এটা প্ৰেগনেন্সিৰ লগত জড়িত এটা অসুখৰ লক্ষণ হ'ব পাৰে, আৰু তেতিয়া মানুহগৰাকীৰ হাই প্ৰেছাৰ হ'ব পাৰে আৰু লগতে পেচাবত প্ৰটিন লিক কৰিব পাৰে। কেতিয়াবা ভৰি ফুলাটো ডিভিটি বা ডিপ ভেইন থ্ৰম্বচিছৰ কাৰণ হ'ব পাৰে। ডিপ ভেইন থ্ৰম্বচিছ হ'লে সাধাৰণতে এখন ভৰিতেই বেছিকৈ ফুলে, আৰু ভৰিখনৰ যদি পতা ওপৰ তল কৰে, তেতিয়া সেই ভৰিখনত বিষাব পাৰে আৰু ভৰিখন গধুৰ যেন লাগিব পাৰে, আৰু ভৰিখনৰ ছালখন ৰঙা পৰিব পাৰে আৰু গৰম অনুভৱ হ'ব পাৰে। আৰু কেতিয়াবা এই ভৰি ফুলাটো আনডিটেক্টেড বা আনডাইগন'জ হাৰ্টৰ বেমাৰৰ কাৰণেও হ'ব পাৰে, আৰু তেতিয়া মহিলাগৰাকী উশাহ চুটি হৈ যোৱা আৰু বুকুৰ বিষ অনুভৱ কৰিব পাৰে। গতিকে এতিয়া আহক কি ধৰণৰ বেছি লক্ষণ থাকিলে মহিলাগৰাকীয়ে তৎক্ষণাৎ ডক্তৰৰ ওচৰত চাপিব লাগিব। সেইকেইটা হৈছে, যদি মূৰটো আচন্দাই কৰা যেন লাগে বা অত্যন্ত মূৰৰ বিষ হৈছে বা চকুৰে কম দেখা যেন লাগিছে আৰু পেটৰ বিষ হৈছে, বিশেষকৈ সোঁফালে বেছিকে পেটৰ বিষ হৈছে, তেতিয়া তেখেতে তৎক্ষণাৎ চিকিৎসকৰ ওচৰত চাপিব লাগে। আৰু যদি তেখেতৰ বমি ভাৱ বেছিকে হৈছে আৰু লগতে পেটৰ বিষৰ কথা আমি উল্লেখ কৰিছোৱেই, তেনেকুৱা ধৰণৰ যদি কথা হয়, তেতিয়াহ'লে তেখেতে অতি সোনকালে চিকিৎসকৰ ওচৰ চাপিব লাগে। গতিকে ভৰি যদি বিষায়, আপোনালোকে চিন্তিত হোৱাৰ কাৰণ নাই। আপোনালোকে অভিজ্ঞ চিকিৎসকৰ হতুৱাই ভালদৰে লক্ষণসমূহ পৰীক্ষা কৰাটো উচিত। ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি ভাল পালে আৰু কামত অহা যেন লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।